হেল্ল' আৰে তই এতিয়াও শুই আছ যে উম মই আহি পালোহি ইমান সোনকালে এতিয়া সোনকালে হৈ থকা নাই 11 বাজিলে অ' চিট গমেই পোৱা নাছিলোঁ গাড়ীৰ পৰা নামিলি নামিলো দে হ'ব দে সৰি কি চৰি ভালকৈ খোজ কাঢ়িব নোৱাৰে নেকি ছোৱালী দেখিলে আৰম্ভ হৈ যায় ন নহয় মানে গোটেই কণীকেইটা ভাঙি গ'ল ঘৰত কি ক'ম মই এতিয়া মই সেই গালি শুনিব লাগিব ঘৰত গালি শুনিব লাগিলে আপোনাক কিন্তু ৰেহাই নিদিম কৈ থলো খংটো কিন্তু মানিব লাগিব কি হ'লেও কি থৰ লাগি চাই আছ নকবি আৰু ব'ল একটু মোক দে নকবি মানে খংটো কিন্তু মানিব লাগিব মোক যিমানখিনি ক'লে নহয় মোক ক'বলৈ চান্সে নিদিলে অ' মানে তই তাইক জোকাই লোৱা নাইতো নাই অ' তাইৰ হাতত থকা কণীকেইটা ভাঙি গ'ল অ' কণী ভাঙিল মানে আমাৰ মাইনা নহয়তো অলপ আগতে তাইক মাকে গালি দি আছিল তেনেহ'লে তোৰ ৰেহাই নাই ছোৱালীজনীকেও ৰখাই লৈছ মানে 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 কি হ'ল গোটেই কণীকেইটা ভাঙি পেলালি ভালকৈ যাব নোৱাৰ কি ভাবি আছিলি নহয় মানে চুপ একদম চুপ কথাই নকবি কেৱল নাচা নাচা কণীকেইটা ভাঙি পেলালি নে নিব আহক আজি গোটেইকেইটাৰে ঠেং ভাঙিম ঠেং ভাঙিব তই হাঁহিছ মইহে গম পাইছো কেনেকে আহিছো ইমান গালি দিছে ঘৰত কেনেকে আহিলি মা বহি আছিলে মাইনা অ' কামখিনি কৰা হ'ল নে হয় মা আজি কিন্তু বহুত কাম আছে ক'তৈ যাব নোৱাৰ মই অলপ শুই থাকো তই গামোচাৰ সূতাখিনি বাছি থবি হ'ব দিয়া কি পৰিল মাইনা একো নাই দিয়া মা তেনেহলে তোক আৰু আমি মাতিব নোৱাৰিম তহঁতে টেনশ্যন নলবি মই মেনেজ কৰিম তো গাইছ মই তহঁতৰ মাজত আজি চিনাকি কৰি দিবলৈ লৈছোঁ মোৰ অতিকৈ মৰমৰ বন্ধু মনোজ দাস ইয়াক মই মৰমতে মন বুলি মাতো আপুনি ইয়ালৈ কিয় আহিছে নহয় মানে তাৰমানে তই অ' এইজনেই আজি মোক গালি খুৱাইছে তই হাঁহিলি যে ব'ল ব'ল এতিয়া বিহুৰা খৰা কৰোঁ ব'ল এই মই এইবোৰত নাই দে তই নাচিব নালাগে নহয় নাই নাই এনেকৈ আৰু সহ্য কৰি থাকিব নোৱাৰি কিবা এটাতো কৰিবই লাগিব ঐ শুনিবলৈ পাইছোঁ তাইৰ হেনো তাৰ লগত ৰিলেশ্যনটো একেবাৰে বাঢ়ি গৈ আছে ৰিলেশ্যন বাঢ়িছে মই চালা তাৰ পিছত ইমান বছৰে এনেই লটকি আছো সি চালা ধুমকেতুৰ দৰে আহিব আৰু তাইক লৈ যাব লৈ যাব মানে অলৰেডি লৈ গ'লে এতিয়া আৰু এনেকৈ থাকি লাভ নাই বুজিছ ঐ এটা কাম কৰিলে কেনে হয় কি তাইক আকৌ এবাৰ ক ভালকৈ বুজা বুজাবলৈ আৰু কি আছে বাৰু বাৰু বুজালোৱে যদি তাই নামানে তেতিয়া আমি বেলেগ একশ্যন ল'ম বাৰু আগভেটি ধৰিলি যে চা মাইনা তোক মই বহুত বছৰ আগৰ পৰা ভাল পাই আহিছোঁ গতিকে সেই নতুনকৈ অহা ল'ৰাজনৰ লগত তই কোনো ধৰণৰ সম্পৰ্ক নাৰাখিবি মাইনাই কাৰোবাৰ লগত সম্পৰ্ক ৰাখে নাৰাখে তই ক'বলৈ কোন মই মাইনাক ভাল পাওঁ কিন্তু মাইনাই তোক ভাল নাপায় তেনেহ'লে
তেনেহ'লে কাক ভাল পায়? শুন মই মনক ভাল পাওঁ বুজা নাই ন মনক ভাল পাওঁ মই ব'ল পাহৰি যাম মানে মই আৰু মাইনা কেতিয়াও পাহৰি যাব নোৱাৰো অঁ তইচোন একেবাৰে দুৰ্দান্ত প্ৰেমিক হৈ গ'লি কি কৰিবি দোষ্ট তাইক প্ৰথম দেখাত দিনাৰ পৰাই মই দুৰ্দান্ত প্ৰেমিক হৈ গ'লোঁ নভবাকৈয়ে ভাল পাই পেলালোঁ হ'ব দেই এতিয়া শুই থাক পৰহি কম্পিটিশ্যন আছে নহয় কাইলৈ ৰাতিপুৱাৰ পৰা ৰিহাৰ্চেল কৰিব লাগিব গুড নাইট গুড নাইট ঘুরাকে নাচনি কপালো ভাঙি ভাঙি তাকড়িয়ে ঘুরাদি হিনা শীত পখিলা উড়াদি ঘুরাকে নাচনি শীত পখিলা উড়াদি ঘুরাকে নাচনি কাইলৈ বিহুৰ কম্পিটিশ্যন কোনে ঢোল বজাব এতিয়া তাৰমানে আমি যাব নোৱাৰিম চাব পাৰিবা কেনেকৈ ঢোল মই বজাম কিন্তু কোনো কিন্তু নাই তুমি একো চিন্তা নকৰিবা ঢোল মই বজাম ঠিক আছে তেনেহ'লে এই বছৰৰ প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মনমাইনা বিহু হুঁচৰি দলে নয়নদা নাই নেকি আছিলে অলপ আগতে ওলাই গ'ল তোমাক বহুত বহুত ধন্যবাদ কিয় বা তুমি ঢোল নবজালে আমি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম নহ'লোহেঁতেন বাৰু তুমি আগৰ পৰাই ঢোল বজোৱা বজাওঁ ভাল বজোৱা তুমি নাচি থাকিলে আৰু ভালকৈ বজাব পাৰিম তোমাৰ নিচিনা ঢুলীয়া হ'লে পাৰি নাচি থাকিব তই যাবলৈ ওলালি যাওঁ দে বেয়াই লাগিব তাকে ব'ল এতিয়া গৈ থাকোঁ মই গৈ থাকিম আৰু কেইদিনমান থাকিব নোৱাৰিনে এতিয়া নোৱাৰিম কিন্তু অতি সোনকালে তোমাক নিবলৈ আহিম মই ৰৈ থাকিম